Hey everyone, কি খবৰ সকলোৰে? সো আজি আমি গৈ আছোঁ ধেমাজি ডিব্ৰুগড়ৰ পৰা। বৰ্তমান আমি বগীবিল দলং পাৰ কৰিমে আৰু এতিয়া। আৰু আপোনালোকক ভিডিঅ'ত দেখাম যে ৰাস্তাৰ কণ্ডিশ্যন বৰ্তমান কেনেকুৱা কোলাজানৰ। আৰু লগতে বগীবিল দলং পাৰ হৈ এটা ৰাস্তা দেখাম যোনটো ৰাস্তা দি আপোনালোকে ঢকুৱাখানা আৰু মাজুলী একদম কম সময়ৰ ভিতৰতে ওলাব পাৰিব। সো ভিডিঅ'টো চাই থাকক আগলৈ। বেয়া ৰাস্তা ষ্টাৰ্ট হয় এতিয়া। এইখনে প্ৰথম বজাৰ বগীবিল দলং পাৰ হোৱাৰ পিছত এই বজাৰখনৰ সোঁফালে ৰাস্তা এটা আছে। ৰাস্তাটো মই দেখাই আছোঁ হ'ব। এইটো সোঁ চাইডে দেখিছেনে ৰাস্তাটো? এই সোঁ চাইডৰ ৰাস্তাটোৰে আপোনালোকে যাব লাগিব ঢকুৱাখানা মাজুলী একদম ওচৰত। মাজুলীলৈকে 70 কিলোমিটাৰমান দেখাইছিলে সেইদিনাখন চাইনবৰ্ডখনত মই দেখিছিলোঁ। ত' ব'লক আৰু আপোনাৰ ৰাস্তা কণ্ডিশ্যনটো দেখাই আছোঁ আগত আৰু অলপ ৰাস্তাৰ বিষয়ে অলপ কথা পাতিম। ত' ব'লক। মই ৰিচেণ্টলি আহোঁতে মানে কাম হৈ আছিলে ৰাস্তাৰ কামবিলাক কি হৈছিলে ইমান ভালকৈ মই চোৱা নাছিলোঁ, খালী মানুহে কামত লাগি আছিলে। তো মই এতিয়া গম পালোঁ কাহিনীটো কি হ'ল ইয়াত অকল টাপলি মাৰিছে সিহঁতি, মানে টাপলি মৰা কাম চলি আছে। কি কৰে এক দিয়া মানুহ আৰু এক ডাম্পাৰ চেণ্ড গ্ৰেভেল আনি কিনে পেলাই দিয়ে। যোনখিনি মেজৰ জেগাখিনি যোনখন দ' গাঁত আছে সেইখিনিত আনি পেলাই দিয়ে আৰু কোৰেদি আৰু বেলচাৰি টানি সেই জেগাডোখৰ ঢাপৰ নিচিনা কৰি দিয়ে। মানে ফিল আপ কাক কয়, যোনটো সমান কয় সেইটোক ফিল আপ কৰে। এহেঁতি কি কয় তাতকৈ ওখ কৰি দিয়ে, মানে ৰাস্তাত এটা স্পীড ব্ৰেকাৰ নিচিনা হৈ যায়, ওখ হৈ থাকে বস্তুটো। মানে কি সেইটো অকণ লাষ্টিং কৰে, কাৰণ যেতিয়া বৰষুণ দিয়ে বা কিবা দিয়ে এনেকুৱা ডাঙৰ ট্ৰাকৰ চকাবিলাক তাত পৰি আৰু মানে পানীৰ লগত মিক্স হৈ কিনে বোকাবিলাক চিটিকি নাইকিয়া হৈ যায় জেগাটো, আকৌ গাঁত হৈ যায়। এইবিলাক দেখিছেনে মানুহ? এওঁলোকক সেই টাপলি মাৰিবৰ কাৰণে আনিছে। এই ডাম্পাৰ কাৰণে ৰখি আছে কিজানি, ডাম্পাৰ আহিব চেণ্ড গ্ৰেভেল পেলাব, এটি ফিল আপ কৰি যাব। মানে এইটোৱে এহেঁতৰ কাম আৰু এনেকৈ কিমান দিন চলিব। মই আজি 1 মাহমান আগতে ভাবিছিলোঁ কিবা এটা হ'ল, নাই একেই আছে। এইডোখৰ ৰাস্তাটো একদম নোপোৱা যেন লাগি যায় আৰু এইডোখৰ অকণমান ভাল হৈ আছে আৰু আগৰডোখৰতো অৱস্থা নাই। যোনটো ৰাস্তাত আপোনাৰ খুব বেছি 10 মিনিট লাগে সেইটো ৰাস্তাত আপোনাক আধা ঘণ্টাতকৈ ওপৰ লগা হ'ল আজিকালি। মানে আপোনাৰ যদি SUV আছে তেন্তে টেনশ্যন নাই, আপোনালোকে বিন্দাছ আহিব পাৰে। তথাপিও কিছুমান ইমান দ' গাঁত আছে SUVৰ চকা আধা সোমাই যায়। চাপৰ গাড়ীৰ কথাটো জানে কি হয় আৰু, চাপৰ গাড়ী একদম তলত খোজ লাগে, বৰ মাথাটো বেয়া হৈ যায় তেতিয়া আৰু। বাৰু যি কি নহওক কোলাজান পালোহি, এতিয়া পৰা ৰাস্তা ভাল আৰু টেনশ্যন নাই। এতিয়া আপোনালোকে কোলাজানৰ পৰা সোঁ চাইডে গ'লে আপোনালোকে মালিনী থান, তাৰপিছত জোনাই, পাছিঘাট হৈ ডাম্বুক, ৰয়িং এইফালে বহুত দূৰলৈ যাব পাৰে। আৰু বাওঁ চাইডে গ'লে প্ৰথমতে আপোনালোকে ধেমাজি পাব, ধেমাজিৰ পৰা লখিমপুৰ পৰা গহপুৰৰ পৰা একদম আপোনালোকে তেজপুৰ, গুৱাহাটী যিমান দূৰ যায় যাব পাৰে। ৰাস্তা একদম পায় এতিয়া টেনশ্যন নাই। এই কোলাজানৰ ৰাস্তাটোৱে অলপ বেয়া আৰু। এতিয়া ৰাস্তা দেখিছেনে কিমান মজা, আপোনালোকে 100টো চলাব পাৰিব আৰু ৰাস্তাত ভিৰ নাই দেখিছেনে, একদম পাতলা, আমাৰ ডিব্ৰুগড়ৰ নিচিনা মানে ভিৰ নহয়। তো গতিকে গাড়ীখন চলায়ো ভাল লাগে, গাড়ীখনো অলপ আৰাম পায়। তো ধেমাজিলৈকে ইয়াৰ পৰা ধৰক 30 কিলোমিটাৰমান হ'ব চাগে। তো আমি এতিয়া CC বৰগাঁও পালোহি, বুজিছেনে? এইডোখৰ CC বৰগাঁও বুলি কয়। খালি আপোনালোকে এটা কথা, স্পীড ব্ৰেকাৰকেইটা মনত থোৱাটো অলপ মানে মই প্ৰয়োজন বুলি ভাবোঁ, কাৰণ ধেমাজি স্পীড ব্ৰেকাৰ ভালেখিনিয়ে আছে। চ' স্পীড ব্ৰেকাৰকেইটা মনত থ'ব, আপোনালোকে যদি ঘূৰি আহোঁতে মানে আপোনালোকৰ কামত আহে তেতিয়া মনত থাকিলে। এতিয়া আমি গাই নদী পালোহি, দেখিছেনে ব্ৰিজখন। আৰু যেতিয়া ৰ'দ দি থাকে ইয়াৰ ভিউটোৱে বেলেগ হয়, একদম পাহাৰখন জিলিকি থাকে, একদম ইমান ধুনীয়া লাগে দেখি। আৰু ধেমাজি যিহেতু বহুত জেগা আছে ধেমাজিত আপোনাৰ ফটো ভিডিঅ' শ্বুট কৰিবৰ কাৰণে, ফটো মাৰিবৰ কাৰণে মই বহুত জেগা দেখিছোঁ। খালী মেইন কথা হৈ গ'ল মই যেতিয়া মানে গাড়ী লৈ যাওঁ, মই প্ৰায় মোৰ কামতে যোৱা হয় আৰু মোৰ লগত বেলেগ মানুহ থাকে, সেইটো কাৰণে মই ধৰি লওক ৰখাব নোৱাৰোঁ, ভিডিঅ' শ্বুট কৰিব নোৱাৰোঁ, বহুত প্ৰব্লেম হৈ যায়। চ' মোৰ লগত যোনজন দাদাজনে গৈছিলে তেওঁ অলপ মানে খঙীয়াল টাইপৰ, অলপ মানে মানুহজন অলপ ষ্ট্ৰিক্ট। তেওঁ মোক ক'লে ভাইটি ভিডিঅ'টো এনেকৈ বনাই নাথাকিবা, যে তোমাৰ গাড়ী চলাই থাকোঁতে এনেকৈ ভিডিঅ' কৰাটো মই ভাল দেখা নাই, এনেকৈ বুলি ক'লে। দাদাজন ঠিকেই কৈছে কথাটো, তথাপি যিহেতু আপোনালোকক ক'লোঁ যে ৰেকৰ্ডিং কৰিম বুলি, তাৰপিছত মই তথাপিও মানে অলপ যেনে তেনে উলিয়াই মোবাইলত ৰেকৰ্ডিং কৰিব চেষ্টা কৰিলোঁ। আৰু এতিয়া আমি পালোহি ধেমাজি, বৰ্তমান টাউন সোমাম আৰু এতিয়া ধৰি লওক সোমালোৱে বুলি ধৰক। আৰু এই সময়তে মোবাইলটো মানে
এফালে গাড়ীও চলাই আছোঁ আৰু মোবাইলটোও ধৰি আছোঁ, গতিকে অকণমান দিগদাৰ হৈছে। তো বলক আপোনালোকক এতিয়া মই হোটেলখন দেখাই আছোঁ, কোনখন হোটেলত আপোনালোকে লাঞ্চ, ব্ৰেকফাষ্ট, ডিনাৰ চব কৰিব পাৰিব। কাৰণ আপোনাৰ হোটেল এখন দেখাম, লগতে বাৰ ৰেষ্টুৰেণ্ট এখনো আছে, আপোনালোকে তাতো খানা ভাল, তাতো আপোনালোকে খাবলৈ পাৰে। আপোনালোকক কৈছিলোঁ যে দিহিঙীয়া হোটেল বুলি কৈছিলোঁ। দিহিঙীয়া হোটেলখন প্ৰথমতে পায়, সোঁ চাইডে আছে। এই ট্ৰেন্সখনৰ ওচৰতে আছে, ট্ৰেন্সখনৰ তলতে লাগি আছে। তো ট্ৰেন্সখন আছে আপোনাৰ প্ৰথম ধেমাজি টাউন সোমাই প্ৰথমতে আছে দেখিছে ট্ৰেন্সখন। এইখন চত দিহিঙীয়া হোটেল সোঁ চাইডে আছে। এইখনে হৈছে ৰাজ হোটেল আৰু ৰেষ্টুৰেণ্ট। ইয়াত থকা খোৱা সুবিধা দুইটাই আছে। আৰু ইয়াৰ লোকেশ্যনটো মই আপোনালোকক কৈ দিছোঁ, যোনটো ধেমাজি চাৰ্কিট হাউচ আছে, চাৰ্কিট হাউচটো ঠিক অপজিট চাইডে আছে। আৰু ধেমাজি টাউন আপুনি সোমাই 200-300 মিটাৰ ৰেঞ্জৰ ভিতৰতে চাৰ্কিট হাউচটো আছে আৰু এই হোটেলখনো আছে। আৰু ইয়াৰ লগতে এখন বাৰ ৰেষ্টুৰেণ্ট এখনো আছে, মই আপোনালোকক দেখাই আছোঁ। আৰু মই গধূলি সোমাইছোঁ যিহেতু তাত, আৰু আপোনালোকক মই দেখাই আছোঁ। তাৰ বাহিৰৰ পৰাও দেখাম, ভিতৰৰ পৰাও দেখাম, চাই থাকক। এইখন হৈছে মানস বাৰ এণ্ড ৰেষ্টুৰেণ্ট। ৰাজ হোটেলৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ হ'ব খুব বেছি 30-40 মিটাৰ, একেটা লাইনতে আছে। আপোনালোকে ইয়াত ভাতৰ থালিৰ পৰা আদি কৰি চাইনিজ যিকোনো বস্তু খাওঁ বুলি ক'লে খাবলৈ পাৰিব। খোৱাটো মই ভাল পালোঁ। আৰু হোটেলখনৰ আপোনালোকৰ ভিতৰতো অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকক ইয়াত মেলাও হৈ আছে ধেমাজি কোৰ্ট ফিল্ডত, আপোনাক দেখাই আছোঁ। হ'ব, ধেমাজি কোৰ্ট ফিল্ডত মেলাও হৈ আছে দেখিছেনে? তো মেলাও চাম, তাৰ আগতে আপোনালোকৰ হোটেলখনৰ অকণমান ভিতৰতো দেখাই দিবলৈ চেষ্টা কৰিলোঁ। চ' ওপৰত আপোনালোকৰ লেডিজ জেণ্টছ দুয়োটাৰে বাথৰুম আছে, টেনশ্যন নাই। আৰু ইয়াত দেখিছেনে কিমান ধুনীয়া লাইটিং, ইয়াত বহিও ভাল পাব আপোনালোকে, খায়ো ভাল পাব। তো মোৰ ফালৰ পৰাতো মই 3 ষ্টাৰটো দিমেই কমচে কম। তো আপোনালোকে আহি এবাৰ খাই চাওক, কেনেকুৱা লাগে মোক ক'ব তাৰপিছত। তো অকলে বহি ব'ৰ হৈ গৈছিলোঁ। তো ভাবিলোঁ কি কৰোঁ, তো ভাবিলোঁ মেলাকে চাওঁগৈ। অকলে চাবলৈ বেয়াও লাগে দিয়কচোন, তাৰ উপায় নাই, কি কৰিম এতিয়া, গাড়ীতো বহি থাকিব নোৱাৰোঁ। আৰু মোৰ লগত যোনজন দাদা গৈছে তেওঁ ওপৰতে আছে, হোটেলৰ ওপৰতে, মানে বাৰ ওপৰতে, তেওঁ কিবা কৰি আছে তাত, লেপটপত কাম কৰি আছে। তো মোক ক'লে আৰু 1 ঘণ্টামান লাগিব এনেকৈ বুলি ক'লে। তো মই 1 ঘণ্টা কি কৰিম, মই গাড়ীত বহি থকাতকৈ ভাল মই ভাবিলোঁ মেলাই চাওঁগৈ। তো মেলাত আহি দেখিলোঁ এয়া মেলা বাহিৰৰ ভিউ, ভিতৰতো চাম, তাৰ আগতে আপোনালোকৰ বাহিৰৰখিনি মই দেখাই লৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাইটিং কৰিছে, ভাল লাগিছে দেখি। কিন্তু এতিয়া বলক ভিতৰত চাওঁগৈ ক'ত কি আছে। 20 টকা দি টিকেট কাটি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। বলক ভিতৰত ক'ত কি আছে চাওঁগৈ। তো প্ৰথম সোমাই আপোনালোকে কি দেখিব মই কৈ আছোঁ। সোঁ চাইডে আছে ফাষ্টফুড, দেখাই আছোঁ। হ'ব, এইটো হৈ গ'ল মটকা কোৱা, বাইক ষ্টেণ্ড কৰে ইয়াত। আৰু এইখন ফাষ্টফুডখন আছে সোঁ চাইডে, মই দেখাই আছোঁ। হ'ব, মানুহে খাই আছে, ফটকৈ কেমেৰাটো কৰি দিলে বেয়াও হৈ যায়, গম পাইছেনে? ফটকৈ দেখাম চাব দেই। এয়া ইণ্ডিয়ান ফাষ্টফুড, ইয়াত খাই আছে মানুহে, ফাষ্টফুড খাই আছে। তো হেলিকপ্টাৰ আছে, সৰু গাড়ী আছে। তাত উঠিলে কেইটকা দিব লাগিব আপুনি? 50 টকা দিব লাগিব। এতিয়া কিমান দেৰিৰ কাৰণে আপুনি খালি এইটো আগতে সুধি ল'ব। ইয়াত লিখা নাই দামটো। মানে 50 টকাৰ জেগাত আৰু লিখিব লাগে যে 50 টকাত আমি ইমান মিনিট ঘূৰাম, এনেকৈ বুলি লিখি দিব লাগে, অকল পইচাত দেখিলে নহয়। আৰু টিকেট কাটোতে পইচা লয়। আজি মই মেলাত ইমান মোৰ ঘূৰা মনত নাই, এবাৰে মই উঠিছিলোঁ এই চকৰিটোত। মোৰ তেতিয়া অৱস্থা বেয়া হৈছিলে, তেতিয়াৰ পৰা মই মানে উঠা মনত নাই এইবোৰ বস্তুত, আৰু মই উঠিব নোৱাৰোঁ, মোৰ মাথা ঘূৰাই। যিকেইটা সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু এইবিলাক, সেইটোতো উঠিব, সিহঁতৰ মনটো তেতিয়া বেলেগ হৈ থাকে ন, যিমান যি হ'লেও। এইকেইটা ঘূৰি আছে, পিছত খালী ঘূৰি আছে দুটাই। বৰ্তমান গধূলি ইমান মানুহ নাই হোৱা, এতিয়া টাইমো বেছি হোৱা নাই, 6টা 6:30 হৈছে। তো অলপ দেৰি পিছত মানুহ হ'ব আৰু লাহে লাহে, বিভিন্ন এতিয়া পূজাও ছিজন।
চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু মোৰ ফোন আহিলে মই এতিয়া ঘৰ যাব লাগে মানে ডিব্ৰুগড় যাব লাগে মোৰ ঘৰ ডিব্ৰুগড়ত আৰু যদি কিবা ভুল হৈছে মোৰ তেন্তে আপোনালোকে মোক কমেণ্টৰ যোগে হওক মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি থোৱা আছে মোক তাত আহিও আপোনালোকে ক'বলৈ পাৰে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটাও কৰি দিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়ালৈকে সকলোৱে ভালে থাকক গুড নাইট বাই বাই তো আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম তো বাই 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 এভৰিৱান